নমস্কাৰ দৰ্শকসকল, মোৰ দিন মন্ত্ৰ বেয়া নে কি নাজানো, মোক এজন যুৱকে মাৰিলে। মৰাৰ পাছত মই এঘৰ মানুহ সোমাইহে প্ৰাণ বচাইছোঁ। প্ৰাণ বচাই আজি মোৰ 3 দিন হ'ল। 3 দিন মই এতিয়া নাৰ্ছিং হোমৰ পৰা কালি পাইছোঁ। আজি মোৰ ৰিপৰ্ট দিব, আজি 3টা ৰিপৰ্ট। মই মাথাত এফেক্ট হৈছে আৰু মোৰ কাণৰ এফেক্ট হৈছে, হাতৰ এফেক্ট হৈছে। মই আপোনালোকৰ মাজত খুব ফুটিয়াই থকা মানুহ, মই একদম দৰিদ্ৰসীমা মানুহ। আপোনালোকৰ অসমীয়া ৰাইজক মই এই কথাটোৱে জনাইছোঁ যে মই মানুহ হ'ব পাৰিম নে বৰ গতিমতি মোৰ নাই। তাৰমানে মই এতিয়া ডাক্তৰৰ মতে মই বহুত দিন ৰিস্ক ল'ব লাগিব। আৰু মোৰ এতিয়া মোবাইলত ধান্দা নাথাকিবলৈও আছে, মোৰ স্থগিত থাকিব মোবাইল। মই বহুত ফূৰ্তি ফাৰ্তাত থকা, আজি মই বহুত দুখেৰে কথাখিনি ক'বলগীয়া হৈছে। মই বহুত কষ্ট কথা, মই এতিয়া আহিলোঁ, মই য'লৈ আহি থাকোঁ। মই আহিলোঁ, মই ঘৰত সোমাই থকা ল'ৰা নহয়। আপোনালোকে জানেইতো প্ৰবীণতা বুলি একেঠাইত নেদেখে। সেইকাৰণে মই ওলাই আহিলোঁ। ডাক্তৰ মতেতো ওলাবই নালাগেই, কিন্তু তথাপি মনে মোৰ নেমানে। মই আহিছোঁ, আপোনালোকে খালি অসমবাণী ৰাইজে এইটো ক'ব যে মই এজন বিকলাংগ মানুহ। মই দোষিত নে নিৰ্দোষী এই কথাটো বিচাৰিবৰ কাৰণে যদি অকণ আপোনালোকে মিটিয়াই দিয়ে, তেতিয়া আৰু কথাটো ভাল হ'ব। আৰু আশা ৰাখিছোঁ, মই যদি ভগৱানে মোৰ আয়ুষত চাউল সেইদিনাখনি আছিলে কেতিকে মই বাচিলোঁ, নহ'লেতো মই সঁচা সম্ভাৱনাই নাছিলে। আৰু সেইদিনাখন মোৰ বহুত দুৰ্ভাগ্য। বৰ্তমান মই আজি এতিয়া আহিছোঁ। আহি মই যোগ্য মানুহ থাকোঁ, তাত মই এতিয়া অকণমান এনেই সান্তনা এটা পাম বুলিহে অকণমান ওলাই আহিছোঁ। তাৰপিছত মই ইউটিউবত কথা কোৱা কৈ থকা কেতিকে মই আজি আপোনালোকক কথাষাৰ জনাইছোঁ। ধন্যবাদ।